কাৰ্যসূচী ইতিমধ্যে চলাই যাবৰ কাৰণে সভাপতি মহোদয়ৰ ওচৰত অনুৰোধ জনালোঁ। আজি সভাৰ কাৰ্যবিৱৰণী পাঠ কৰিবলৈ সভাপতিক অনুৰোধ জনালোঁ। যুৱ সংঘৰ ৰঙালী বিহু সন্মিলনৰ আজি বহুত দেৰিকৈ আজি সভাখন আহ্বান কৰা হৈছে। ইয়াৰ আগতে আমি সভা আহ্বান কৰা হৈছিলে, কিন্তু আমাৰ সদস্যসকলৰ অসুবিধা, সময়ৰ অসুবিধাৰ কাৰণে আমি সভাখন দিব পৰা নাছিলোঁ। গতিকে আজি আমাৰ ভাগ্য ভাল, সকলোকেইজন সদস্যই আজি সভাত আহি উপস্থিত হৈছেহি। তথাপিও আৰু দুই এজন সদস্য আমাৰ আহিবলৈ বাকী আছে। আমি আশা ৰাখিছোঁ তেওঁলোকে আহি আমাৰ সভাত অংশগ্ৰহণ কৰিব। এতিয়া আমাৰ সভা সম্পাদক মহোদয়ৰ ক্ৰমে মই সভাপতি আপোনালোক কৰিলোঁ। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। মই সম্পাদকক উদ্দেশ্য ব্যাখ্যা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই পঢ়িছিলোঁ কাৰ্যসূচীভাগ মানে সভাৰ উদ্দেশ্য ব্যাখ্যা, আগন্তুক বিহু সন্দৰ্ভত পুৰণা সমিতি পুনৰ্ব্যাস আৰু নতুন সমিতি গঠন, প্ৰস্তাৱ গ্ৰহণ, কৃষি সংঘ সম্পৰ্কে আলোচনা, সদস্যসকলৰ মতামত, সভাপতিৰ মন্তব্য, বক্তব্য, সভাপতি। এয়া আছিলে আজি সভাৰ কাৰ্যসূচী। আমি এইবিলাক সম্পাদক মহোদয়ক আজি সভাৰ সভাপতি মহোদয় উপস্থিত পৰাজয় যুৱ সংঘৰ আজি সভাখন পতাৰ মেইন উদ্দেশ্য হৈছে আগন্তুক ৰঙালী বিহুৰ উদযাপন কৰা, আলোচনা কৰা আৰু নতুন সমিতি গঠন কৰা। সেয়ে চবেইতো গম পাইছে চাগে নিশ্চয়। আজি উদ্দেশ্য ইমানেই আৰু নতুন সমিতি গঠন কৰিব লাগে, বিহু আনন্দ পালিব লাগে, ইমানেই। পিছৰ কাৰ্যসূচী কি আছে পঢ়ি দিম। সভাৰ উদ্দেশ্য ব্যাখ্যা পিছৰটো 3 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা আছে। এই বুলি কৈ দিলে সভাৰ উদ্দেশ্য ব্যাখ্যা সভাৰ উদ্দেশ্য ব্যাখ্যা যোৱা সভাৰ কাৰ্যবিৱৰণী পাঠ দে সহি পিছত নাই বিদায়খন লাগিব। লাষ্টত নাই দিলে সহি পেজটো উঠাই দিয়া। আমি যোৱা সভাৰ এইটো অৱশ্যে সম্পাদকৰ কাম, তথাপি নাই সভাপতিকে অনুৰোধ কৰা মানে যোৱা সভা এইটো হেৰি কৰা হ'লতো কিমান টকা আমি এইটো নহয়, এনেই থুলমূলকে হেৰিটো যোৱা সভাই মানে সাধাৰণ সভা নহয়, বিকাশ তালৈ যোৱা নাই তুমি ইয়াত বুজিব দিয়া। আজিৰ সভাত সভাপতিত্ব কৰে মুখ্য সম্পাদক বিকাশ হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাই নিম্নলিখিত প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণৰ বাবে সভাপতি সম্পাদকৰ দায়িত্ব আৰু কৰ্তৃত্ব অৰ্পণ কৰে। ১ নং প্ৰস্তাৱ ১ বহাগত পতাকা উত্তোলন আৰু স্বীকৃতি অৰ্পণ অনুষ্ঠানত গাঁৱৰ মুখীয়াসকলক সম্বৰ্ধনা জনোৱা হয়। ২ নং প্ৰস্তাৱ মুকলি সভাৰ দূৰণি আমন্ত্ৰিতসকলক যাতায়াতী খৰচ আৰু দূৰণি বিচাৰকসকলক নামনি প্ৰদান কৰা হয়। মুকলি সভাৰ বঁটাসমূহৰ দাতা সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচীসমূহ যাতে ন্যায়িকৈ আৰু সুশৃংখলভাৱে পৰিচালিত হয় তাৰ বাবে উদযাপন সমিতিয়ে নীতি নিয়ম মানি চলিব লাগিব। ১২ ৰহণীয়া সাংস্কৃতিক সমাৰোহলৈ এটি বড়ো সাংস্কৃতিক দল, ঝুমুৰ দল, নেপালী লোকনৃত্য শিল্পী, বিহু দল, সমবেত সংগীত, ডক্টৰ ভূপেন হাজৰিকা গীত, নৃত্য আদি কাৰ্যসূচী অন্তৰ্ভুক্ত হ'ব লাগে। সভাপতি মন্তব্য, বক্তব্য সকলোৱে সহযোগিতা কামনা কৰে। সকলোকে ধন্যবাদ জনাই, কৃতজ্ঞতা জনাই সভাত সামৰণি ঘোষণা কৰিছোঁ। তাৰ আগত আছিলে এইটো পিছৰ হয়নে? এতিয়া প্ৰথম অংশ লাগিব নহয়। বৰাজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি সাধাৰণ সভাখনি স্থায়ী সভাপতি শ্ৰীযুত গণেশ বৰা সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিদায়ী সম্পাদক মনোজ হাজৰিকা অষ্টম বাৰ্ষিক বিহু সন্মিলনখন অনুষ্ঠিত কৰাৰ পোষকতা কৰি উপস্থিত ৰাইজৰ দিহা পৰামৰ্শ বিচাৰে। এই মৰ্মে শ্ৰীযুত দিলীপ দত্ত, বিমান বৰুৱা, মহান আচাৰ্য জীৱন হাজৰিকা আদি বক্তাই
নিজ নিজ বক্তব্য দাঙি ধৰে। শ্ৰীযুত নাৰায়ণ আচাৰ্যদেৱে বিহু সন্মিলন কাৰ্যসূচীত এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰাধান্য দি বড়ো সমাজৰ স্বকীয়তা তথা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ বাবে সভাক অনুৰোধ জনায়। তেখেতৰ লগতে সহমত পোষণ কৰি শ্ৰীযুত টেঙাদেৱে এই ক্ষেত্ৰত উদীয়মান যুৱক যুৱতীসকলৰ দৃষ্টি আকৰ্ষণ কৰি ভাষণ প্ৰদান কৰে। বিহু কাৰ্যসূচীৰ উপৰি উদ্দীপ্ত উদ্ধৃতি দি এই অঞ্চলৰ স্বনামধন্য সমাজসেৱকসকলৰ ঘৰে ঘৰে গৈ প্ৰথম বিহুৰ দিনা পতাকা উত্তোলনৰ পিছত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিবৰ বাবে নতুন সমিতিলৈ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পিছত কাৰ্যসূচী অনুসৰি সভাপতি শ্ৰীজি গ্ৰহণ কৰে পুৰণা সমিতিয়ে পদত্যাগ কৰে আৰু নতুন সমিতি গঠনৰ বাবে আহ্বান জনায়। গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজেদি নিৰ্বাচিত হোৱা নতুন সমিতিখনৰ লিখিত ওপৰত সকলোৱে সৰ্বসন্মতিক্ৰমে গঠিত হয়। সভাপতি শ্ৰীযুত কৰ্মচাৰ প্ৰস্তাৱক অসীম হাজৰিকাক সমৰ্থন মোহন বৰা, সম্পাদক বিকাশ হাজৰিকা, প্ৰস্তাৱক দীপন হাজৰিকা, সম্পাদক নিৰঞ্জন পাণ্ডে, বিত্ত সম্পাদক দীপজ্যোতি বৰা, সহকাৰী সম্পাদক পংকজ বৰা, অৰ্পণ হাজৰিকা। উপ সমিতিসমূহ গঠন কৰিবৰ বাবে সভাই কাৰ্যকৰী সভাক দায়িত্ব অৰ্পণ কৰে। ৰাইজৰ একাষাৰ কীৰ্তনৰ বয়োজ্যেষ্ঠ সমাজসেৱক শ্ৰীযুত কেশৰাম বৰাদেৱে বৰাজুলি যুৱ সংঘৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰি খুব পৰিপাটি কৰি পূৰ্বতকৈ যাক জমকতে সন্মিলন উদযাপন কৰাৰ বাবে সকলোকে আহ্বান জনায়। শ্ৰীযুত মোহন বৰাদেৱে যৎপৰোনাস্তি সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাপতিৰ মন্তব্য বক্তব্য কিমানত সভাপতিদেৱে বেংকত থকা একাউণ্টটো এক্টিভ কৰিবলৈ সম্পাদকসকলক অনুৰোধ জনায়। বিগতবৰ্ষৰ সম্পাদকে এই বিষয়টি গুৰুত্ব দি দিয়াৰ প্ৰসংগ উত্থাপন কৰি নতুন সম্পাদকক সন্মিলনৰ প্ৰকৰণে অনুষ্ঠিত হোৱাৰ পিছতে বেংকত গৈ এই কামভাগ কৰিব লাগে বুলি অনুৰোধ জনায়। শেষত আগন্তুক সন্মিলন ভাগ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কামনা কৰি বক্তব্য প্ৰদান কৰে। আজি সভাত উপস্থিত থকা তথা মূল্যৱান দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সভা সামৰণি ঘোষণা কৰে অতি বিকাশ হাজৰিকা সম্পাদক। এতিয়া আছে কাৰ্যসূচী অনুসৰি পুৰণা সমিতিৰ পদত্যাগ। মই সন্মানীয় সদন উপস্থিত সদস্যসকল, যোৱা অষ্টমবাৰ্ষিক আপোনালোকে দায়িত্ব অৰ্পণ কৰিছিলে। সেই মৰ্মে এখন বিশাল সমিতি গঠন কৰা হৈছিলে। গতিকে আজি যোৱা বিগত বিহুত যি কিবা পৰিপাটি হৈছিলে আমাৰ ফালৰ পৰা সকলোবিলাক ভুল আপোনালোকে আপোনাৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এই চবতে মই পদত্যাগ হাতে নামাৰি পদত্যাগ কৰিব। itu ada sama itu গাহৰি গাড়ী এখন পৰি গ'ল গোটেই মানুহে চাইকেল পানী মেলি ধৰি পিটিকা বেছি নাই ভিডিঅ'টো মইতো ভাল কাম কৰিছিলোঁ কেতিয়াও নকৰোঁ আৰু সকলোৱে সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই সভাপতিৰ দায়িত্ব পালন কৰিছিলোঁ। আৰু এতিয়া সকলোৱে জানে আমাৰ এতিয়া বয়স যথেষ্ট হৈছে। গতিকে মই এই বিহু কমিটি যিকোনো ক্ষেত্ৰতে মই সহায় সহযোগিতা আগবঢ়াম। আৰু বয়সৰ কথা আছে আৰু তদুপৰি আজিকালি মোৰ সময়ৰ অসুবিধা। গতিকে মই আপোনালোকক খুব বিনয়েৰে অনুৰোধ জনাইছোঁ যাতে এই নতুন সমিতিখনৰ মোক গধুৰ দায়িত্ব তেনেদৰে অৰ্পণ নকৰে। ধন্যবাদ। এতিয়া আছে নতুন সমিতি গঠন। নতুন সমিতি গঠন আমাৰ কেনেকৈ কৰে আৰু জনাই আছে সভাপতি, তাৰপিছতে সম্পাদক, মুখ্য সম্পাদক আৰু দুজন সম্পাদক, তাৰপিছতে বিত্ত সম্পাদক, এনেকৈ আছে। তেনেকৈ কৰিলে আৰু যদি ৰাইজে ভাবে নহয় এতিয়া বিহু পাতিব নালাগে সেইটো কৰি লওক, তাৰপিছতে সমিতি হ'ব, হয় নহয়?